এই ফটো মাৰা বুলি ভাবি আছে কিন্তু ভিডিঅ' বনাই আছে বুলি গম পোৱা নাই দেই। ফটো মাৰি আছো যা। नमस्कार डेवियर सर्जनो वेलकम बैक टू माय यूट्यूब चैनल सानोज डेली लाइफ एंड ब्लॉग में आप सबका स्वागत है। तो आज बहुत दिन मूरत आको रिटर्न आहिलो आरो मेन काहिनी की होइसे कि बहुत दिन हो गल भिडिओ दिब पारा नासिलो कारण मोर मोबाइल तो हेराय गसिले এইকাৰণে ভিডিঅ' দিয়া নাছিলো। তো সেসব বাদ দিয়ক, আজি নতুনকৈ ভিডিঅ' আকৌ দিম মই এতিয়া। আৰু কাহিনী হ'ল আজি মই গৈ আছো যোৰহাটত ঢেকীয়াখোৱা বৰ নামঘৰত। তো এটা নতুন ভিডিঅ' আপোনালোকে পাব। আৰু এতিয়া মই বেছি দেৰি নকৰোঁ, গা চা ধুই লওঁ, গা চা ধুই মেলি যাব লাগে আৰু পাছ গা পা ধুই হৈ গ'ল এতিয়া ৰেডি। আৰু মই পুৰা এতিয়া অলপ পেট পূজাটো কৰোঁ ধুনীয়াছে। পেট পূজাটো কৰি এতিয়া লগৰটোক মানে লগ চগ ধৰি আৰু বাকীখিনি দেখাই থাকিব নে কি কয়। তো গাইছ এতিয়া মানে কি এইটো ঘৰৰ পৰা ওলাই আহিলোঁ আৰু গৈ আছোঁ পুৰা জংঘলৰ মাজে দি পুৰা চাইকেল চলাই মানে বেলেগ খুন্দা নাইতো এইখনকে লৈ গৈ আছোঁ। আৰু ৰাস্তাৰ কণ্ডিশ্যন মানে পুৰা ফাটি ৰাস্তা চাইকেলৰ চাউণ্ড শুনাই পাইছে কিন্তু পুৰা খুৰুং খাং দি আছে। তো এবাৰ ৰাস্তাটো দেখাই দিওঁ চাওক কি জংঘলৰ মাজেদি গৈ আছোঁ। লগৰটোৱে টিকেট কাটি আছে এতিয়া তো ষ্টেচন আহি পাই গ'লো। এতিয়া আমাৰ ট্ৰেইন অলপ লেট আছে আৰু আমাৰ ছাৰে লাষ্ট কৰিছে। ষ্টেচন আহি পাই গ'লো, মানুহ এজনক এতিয়া বিদায় দিবলৈ আহিছোঁ আৰু এইপিনে মানুহ বহি আছে। কিবা ক'ব নেকি? বনাই দিছোঁ, দেখা পাব নিজকে। क्या चाह रहे हैं भाई आप? বৰপেটা ৰোডৰ পৰা আহি থাকোঁতে মানে লগ পালোঁ। এতিয়া বিদায়টো দিম এতিয়া আমি বহি আছোঁ ইয়াতে এনেকৈ। দেখি লওক আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লাইক শ্বেয়াৰটো পিছত হ'ব। বৰ্তমান আমাৰ আলহী বিদায় দিব আহিছে। আলহীটো যোৱাৰ পিছত আৰু লাহেকৈ আৰু আমিও যাম আৰু আমাৰ যিহেতু দেৰি আছে ন। লগ পাই ভাল লাগিল ন। আৰু ছাৰ আপুনি কিবা ক'ব? ট্ৰেইনৰ মানুহ অহা নাই। এইফালে খুৰী বহি আছে, দাদা এজনো বহি আছে। লাজ কৰিব নালাগে, লাজ কৰিব লাভ নাই। ভিডিঅ' এটা কৰিছে। এতিয়া ৰাখিলোঁ, এজন যাব আমিও নামো। তো ট্ৰেইনৰ টাইম হৈ গৈছে আমাৰ আৰু 5 মিনিট আছে। আমি যাম আজি নাগালেণ্ড এক্সপ্ৰেছ। কোনোবা আহিছে নেকি? দুইজনী বাইদেউ আহিব বুলি ভাবিছিলোঁ কিন্তু নাহিলে। আৰু ট্ৰেইনত পাৱাৰ দিয়া নাই কাৰণে আমি উঠা নাই, মানে বিনা পাৱাৰত আমি নুঠো ন। এইবিলাক আমাৰ আগেদি গৈ আছে। তো আমি টাইম পাছৰ কাৰণে আৰু ওপৰত উঠিলোঁ মানে ইয়াত অলপ গ্লাছে দি আমি কি কৰি আছোঁ মানে মোৰ চেণ্ডেলটো মই চিধা কৰি भाई साहब कुछ ज्यादा नहीं हो गया? পাৱাৰ দিব এতিয়া টাইম হৈছে 3-4 মিনিট মান আছে। জোতা লগালিয়ে নোহোৱা নেকি? ওপৰত মোৰ চিট, এইটো মাজত আমাৰ ইয়াৰ চিট। বহি আছোঁ। বাকী ৰাতিপুৱা কি হয় দেখা যাইছোঁ আৰু। গাইছ এতিয়া যোৰহাট টাউন পাই গ'লোঁ। নামিম লাহেকৈ, নামি অলপ ৰেষ্ট লৈ কিবাকিনি খাই গা পা ধুই আমি নামঘৰত যাম আৰু। এতিয়া আমি দুজনে গৈ আছোঁ। এতিয়া আমি দুজনে ঢেকীয়াখোৱা নামঘৰ চাবলৈ হৈছোঁ আৰু এতিয়া সেইখিনি দেখুৱাব পাৰোঁ। আহি ক'ব নোৱাৰে বৰ্তমান এতিয়া মুখত মানে ভিটামিন সোমাই লৈছে এতিয়া। আৰু পাই গ'লোঁ এতিয়া আমি এতিয়া আগত আছে আৰু বাকীখিনি আকৌ দেখুৱাম যিখিনি পাৰোঁ নোৱাৰোঁ। আৰু কিবা ক'ব পাৰিলে ইমান হিষ্ট্ৰী নাজানো, পাৰাখিনি ক'ম আৰু কি দেখোঁ নেদেখোঁ। তো নামঘৰ আহি পালোঁ এতিয়া। দোকানখনত লৈ আছোঁ এতিয়া আমি বন্তি লৈ আছোঁ, দাদাজনে দি আছে। এতিয়া আমি হেৰিত আহিলোঁ ঢেকীয়াখোৱা নামঘৰৰ ভিতৰত মানে কি আমি চাকি জ্বলাব এতিয়া ৰেডি হৈছোঁ। আৰু ই চাকিটো জ্বলাই আছে, চাকি জ্বলোৱা নাই ধূপ জ্বলাই আছে। তো আহি পোৱাত দেৰি হৈছে আমাৰ মানে মানুহ বৰ বেছি ইমান নাই। এতিয়া চাকিখিনি জ্বলাই সেৱা এটা কৰিম আৰু এতিয়া সেই ওপৰ মোৰ নামত।
তো এইখিনিয়ে আৰু ভিতৰটো চাওক। এইটো হ'ল চাকি জ্বলোৱা ঠাই, ধুনীয়া পুৰা শান্ত পৰিৱেশ। শুনামতে দিয়ে আৰু 400 বছৰ জ্বলি থকা চাকি দুটাই কিঠি, মানে মাধৱদেৱে জ্বলাইছিলে এটা সময়ত। তো তেতিয়াৰ পৰা মানে কি চাকিকেইটা জ্বলিয়ে আছে বুলি কোৱা শুনিছোঁ আৰু, কথাটো ভুল হ'ব পাৰে কিবা। তো যিহেতু সিমানখিনি নাজানো, তো যিখিনি জানো সেইখিনি কৈছোঁ আৰু। তো এতিয়া আউটছাইডেদি আমি ঘূৰি আছোঁ দুটাই, ক'ত কি আছে চাওঁ। এইটো চাহ খোৱা ঘৰ হয় এইটো। তাৰপিছত এই কিবা কিনি আছে, মানে কি খোৱা বোৱা বেছি কৰা নাই কাৰণে চাউণ্ড কোৱালিটি ডাউন হৈ গৈছে। নাকামে খং উঠি আছে নেকি তোৰ? হা? তোৰ গছটো বা নাম বা কি বুলি কয়? এইটো মানে কি আপোনাৰ মাধৱদেৱে হেৰি আৰু ভৰি ধোৱা কিবা মূঢ়া এটা আছে, দেখাই আছোঁ আপোনালোকক চাওক। মূঢ়া মানে কি গছৰ কুন্দা এটা আৰু, এইটো আপোনাৰ 1450 শতিকা শপত বুলি কোৱা আছে, দেখাই আছোঁ আপোনালোকক চাওক, লিখা আছে ইয়াতে। এইটো যিটো আছে আপোনাৰ লিখা আছে, মাধৱদেৱ 1450 শপত দিহা নদীৰ কাষত এই স্থানত ভৰি ধোৱা মূঢ়া ভাগ, মানে ইয়াত বহি মাধৱদেৱে মানে কি ভৰি ধুইছিলে আৰু সেইটো। তাৰপিছত এইটো আউটছাইড এৰিয়া, দুডাল গছ দেখাই আছোঁ, ৰখিব। গছটোৰ নাম নাজানো ইমান ভালকৈ, লিখা আছে কি ঠিক ইয়াত। তো এইখিনি আউটছাইড এৰিয়া হ'ল। আৰু মহাপুৰুষ মাধৱদেৱে বটবৃক্ষ গছজোপা দেখাই আছোঁ, কিবা আপোনাক। মই নাম ইমান গছবিলাকৰ নাজানো, তো লিখা আছে কাৰণে দেখাই দিছোঁ আপোনালোকক চাওক। এইটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 1450 শপত ৰোৱা বটবৃক্ষজোপা, এইজোপাই আৰু গছ। কিমান বছৰ পুৰণা গছ দেখিছে। আৰু ইয়াতে ঢেকীয়া ফুল এটা আছিলে ক'ৰবাত। আৰু মেইন মানে কি আপোনাৰ ভিতৰ ভাগত এতিয়া বন্ধ কৰি দিল, যাবলৈ নোৱাৰি নেকি নাজানো, পাৰিম না? হা? খোলা আছে যদি দেখাই আছোঁ। ইমাৰ্জেঞ্চিৰ কাৰণে এম্বুলেঞ্চ এখন থৈ দিছে, উঠিলেই হ'ল আৰু। কাৰোবাৰ যদি ইমাৰ্জেঞ্চি হৈছে তেতিয়াহে উঠিব, নহ'লে এনেই নুঠিব। তো এইটো হ'ল ভিতৰ ভাগ। এইটো মেইন আপোনাৰ মানে কীৰ্তন ঘৰটো, আৰু এইটো মেইন কীৰ্তন ঘৰটো আপোনাৰ। এইটো ধুনীয়া চব। ইয়াত ধুনীয়াকৈ সেৱা এটা কৰি আৰু মানে কি যাব লাগে মানে, আৰু আমাৰ দেৰি হৈ গৈছে। তো দেৰি হোৱাৰ কাৰণে হেৰি কৰি দিওঁ আৰু, ইয়াতে সেৱা এটা কৰি দিওঁ ধুনীয়াকৈ। এইখিনিয়ে যিখিনি ইমান হেৰি নাজানো। তো ইয়াতে ক'ৰবাত হেৰি আছে নেকি, ঢেকীয়া ফুল এটা আছিল, মানে ফুল মানে ঢেকীয়া ফুল নে গুটি কিবা আছিল এটা, ক'ত আছে নাজানো। তো দেখা পালে আপোনালোকক দেখাই আছোঁ চাওক। এইটো হ'ল আপোনাৰ মেইন কীৰ্তন ঘৰটো। এতিয়া মই নামঘৰটোৰ বিষয়ে অলপ জানিব বিচাৰিম ভিতৰত থকা ককাজনৰ পৰা, মানে কি কাৰণে ঢেকীয়াখোৱা নামঘৰ নামটো ৰখা হ'ল। মাধৱদেৱ ইয়ালৈ আহিছিলে, বুঢ়াবুঢ়ী পালে, দণ্ডখন পালে বুঢ়াবুঢ়ী দিব আহিছিলে ইয়াতে। ইয়াতে তেখেতসকলে বুঢ়াবুঢ়ী খুন্দি খাই তেখেতসকলে আহি পেলাই আহিলে, আলহী ৰাখিবলগীয়া হ'ল। তেখেতে বুঢ়াবুঢ়ী ঔষধ টকা তাৰমানে ৰাখিলে, ৰাখি পেলাই তাৰপৰা ইয়াতে গধূলি খাই তেখেতসকলক মাগি মুগি আনে বুঢ়াবুঢ়ীয়ে। তাৰপিছত তেখেতলোকে বনাবলৈ দিলে হ'বলা, দিলে তেখেতে বনালে, বনাই পেলাই খাব সময়ত বোলে হেৰি হয়, এতিয়া আমি আপোনালোকৰ কি হ'ব? বোলে আমাৰ হ'ব, আপুনি লওক। বোলে নহয়, আপোনালোকে যিটো ভাবিছে সেইটো নহয়, গতিকে আমাৰ তিনিজনে খাই পেলাই চাউল থাকিহে যাব। তাৰপৰা মই লওক হেৰি সেই তিনিজনে খালে, খাই পেলাই যেনিবা সমিতাৰ খোৱা শুই কাম কৰিছে আৰু এনেকৈ গ'ল। বিচনা মানে পাই মেলি দিছে, শুইছোঁ শুব মানে পাব গ'লে বুঢ়াবুঢ়ীয়ে তেতিয়া পৰামৰ্শ কৰিলে, আজি এতিয়া আমি এনেকৈ খুওৱা হ'ল, কাইলৈ এতিয়া তেখেতক কেনেকৈ খুৱাম দুপৰীয়া। আমি মোৰ চিলু কচাই কাটক, বুঢ়ীয়ে ক'লে চেং গধি দিম, আপোনালোকে আপুনি নি পেলাই হাতত বেচিবগৈ। এইবিলাক আমাৰ হাতত অলপ পুখুৰী আছে, এতিয়া পানীয়ে বেচে এতিয়া। আগৰ মানে হেৰি হাত বহে, এতিয়া পানী হ'ল, পুখুৰীটো আছে,
হাত আজিকালি নবহে আগত বুঢ়াই তাকে বেছি আনি পেলাই সেইদিনাখন তেনেকৈ তেখেতক খুৱাই পেলাই সেই থাকিলে পিছদিনাখন বোলে মই কালি যামগৈ এতিয়া আপোনালোকক মই কি দিম মোক আপোনালোকে ইমান দিহা সময় খুৱালে মই এতিয়া আপোনালোকক দিবলৈ একো নাই মোৰ আমাৰ বৰা মাধৱদেৱে মই আপোনাৰ বুঢ়া নামঘৰ দিছোঁ আগত বুঢ়া নামঘৰ বুলি কয় এই বুঢ়া নামঘৰ আমি এতিয়া বৰা নামঘৰ বুলি কওঁ বুঢ়ী নামৰ হৈ দিহাখন দিলে বুঢ়ী দিহা এই বুঢ়ী দিহাখন দিলে আৰু চাকি কচি জ্বলাই গৈছে চিৰদিনে খালি জ্বলি থাকে এই চিৰদিনে জ্বলি থকা চাকিটো অক্ষয় বন্ধু এইটোৱে এই কৈছে অক্ষয় বন্ধু যদি আছে ইয়াত আপোনালোকৰ এতিয়া তেল দি থাকিব লগা হয় তেল দি থাকোঁ তেল দি থাকে না ৰাইজে চলাওঁ তেল দি থাকোঁ এই চাইকেলটো আপোনালোকে পৰিৱেশ কৰি থাকিব হেৰি থাকিব আৰু তাতে আপোনালোকে ঢেকীয়া শাক যে গোটাই মেলি খোৱালে মোক মই খাই পেলাই বৰ তৃপ্তি পালোঁ পাই পেলাই গাঁওখন আমি ঢেকীয়া খোৱা কাইলৈ মই ৰাতিপুৱা সোনকালে যামগৈ গতিকে আৰু তেখেতে পদৰ চিহ্নটো আৰু তাতে হৈ পিনা হৈ তাত আছে আহি পেলাই ভৰি দিছিলে তাত ঘৰত থৈছে সংগ্ৰহ কৰি থব আছে তাত ভালকৈ তুলি চুলি থৈছোঁ মানুহে ভকত চাবলৈ ঘূৰি বিচাৰে তাতে সোমাই মেলি থোৱা আছোঁ আগত খ্ৰীষ্টান তেখেতে বাৰু গ'লগৈ আৰু মাজুলীলৈ গ'লে তেখেত শংকৰদেৱে আকৌ তাত তাৰমানে তেখেতসকলৰ হৰি যোৱাই আকৌ মাধৱদেৱে নোযোৱা দেখি তাত পালনাম পুতি আছে এইখেতসকলে ভাল সকলোৱে যাবলৈ হৰি যোৱাই তাৰমানে হেৰিয়াত মাৰাঘৰত বন্দী কৰি বলি দিলে আপোনাৰ হাতী ধৰিব নোৱাৰিলে মোকাম বুলিহে কৈছোঁ হাতী ধৰিব নোৱাৰিলে তাৰপৰা তেখেতক মানে মাধৱদেৱক বলি নকৰিলে তেখেতে মাধৱদেৱক কোনো নাই নহয় মানে কটা কটা মানুহ নাই সেইবোলে তেখেতে একো নকৰিলে হৰি যোৱাই সমস্ত আছে সেই তেখেতক বলি দি পেলাই তেখেতক বলি দিলে দি পেলাই তেখেত আহি পেলাই ইয়াত পানী আছে যে হয় তেনেকৈ মৰমতে কথাবিলাক যেনিবা তেখেত পিছদিনাখন আৰু তেখেত তালৈ গৈছিল দুই লগ খাইছিলোঁ তাত পাল নামক শেষ হৈছে আৰু মাধৱদেৱৰ দুয়ো তাত লগ খাইছে বোলে মাজুলীত ইমানেই কথা এতিয়া আপোনাৰ হেৰি ঢেকীয়া ফুল এটা যে আছিলে ঢেকীয়া ফুল তাত ঢেকীয়া ফুল তাত বক্স এই ভিতৰতে আছে ন এই ভিতৰত আছে টক দেখাই দিব তো এতিয়া যিটো ঢেকীয়া ফুলেদি হেৰি বনাই দিয়া হৈছিলে আগত ন হয় এইটো আপোনাৰ এইটো দেখাই আছোঁ আপোনালোকক চাওক ঢেকীয়া ফুলটো কেনেকুৱা ধৰণৰ আছিল দেখাই আছোঁ এইটো ঢেকীয়া ফুলটো সেইটো মানে কি আৰু ককাই কোৱা মতেদি এইটো ঢেকীয়া ফুলে আছে ভাল লাগিল ইয়াত আহি মেলি বহুত কিছুমান নজনা কথা বুজি পালোঁ আৰু আহিম বুলি ভবা নাছিলোঁ মানে কি প্ৰভুৱে লৈ আহিল যিহেতু আহিলোঁ তো আহি বহুত ভাল লাগিলে আৰু তো এতিয়া মানে কি ইয়াৰ পৰা আমি যাব লাগে আৰু আমাৰ যিহেতু দেৰি হৈছে এতিয়া তো যাম এতিয়া আমি লাহেকৈ তো ইহঁতি আমাৰ লগত আহি আছে এতিয়া আমাৰ লগত যাব বোলে এই যাবি নেকি নালাগে দে আহিব কি দিম কল দিম নে কি কল দুটা দি দিম দে তাক দি হৈছে ফাইনেলি গাইজ ঘৰ আহি পালোঁ এতিয়া আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বিলাকে কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি ক'ব আৰু ভিডিঅ' ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ টিয়াৰ কৰি দিব কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব